Hello guys, নমস্কাৰ Moni VLOG'S চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আকৌ এখন নতুন ব্লগ ভিডিও লৈ আহিছো। ইমান দিনে ভিডিও নিদাৰ কাৰণ হৈছে মই স্কুলত গৈ আছিলো আৰু পৰীক্ষা হৈ আছে। পৰীক্ষা দুদিনৰ পাছতহে শেষ হ'ব। আজি ৰবিবাৰৰ ছুটিৰ বাবে মই নতুন ব্লগ ভিডিও এখন বনাম বুলি ভাবিছো। আৰু এই ব্লগটোত কি হয় আপোনালোকে চাই থাকিব। এতিয়া মই এটা বস্তু আপোনালোকক দেখুৱাম, সেইটো হৈছে ৰব এইখন নৱেম্বৰৰ 2 তাৰিখে এইখন লটাৰী টিকেটখন কাটিছিলো। ইয়াৰে কাটোতে এটা বস্তু উঠিছি, দেখুৱাইছো ৰব। স্কুটিখন পোৱাৰ আশাতে কাটিছিলো, বেলেগহে পালো। এইটো পাইছো। এইখিনি হৈছে ধান, আমি খেতি কৰো আৰু আনিব আছে, পথাৰতে আছে। 3 দিন ধৰি বৰষুণ পৰাৰ কাৰণে পথাৰতে আছে। যিকি নহওক এতিয়া আমি বস্তুটো দেখাও বলক। এতিয়া আমি বস্তুটো চাম, দেখুৱাম আপোনালোকক। কহাই আছে এইখিনি পাইছো, এই বস্তুখিনি। এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখাম বস্তুখিনি। প্ৰথমতে মই দেখাম আপোনালোকক এইটো। এইটো হৈছে গেছৰ চুলাৰ। ইয়াতে এইবাৰ এইখিনি থাকক। এইবাৰ দ্বিতীয়টো এইটো হল সাউন্ড বক্স। এইটো হৈছে সাউন্ড বক্স, আপোনালোকক ওলাই দেখাম। এইটো হৈছে সাউন্ড বক্স। ইয়াতে আমি নাচিবলৈ শিকো, কিবা কিবি কৰিবৰ কাৰণে দিবাৰ ভাল। আৰু বিয়ানে ভালনে এইটো আপোনালোকক মই বাজাই দেখুৱাম। ইয়াতে চাহ বনাব পাৰে, ভাতো বনাব পাৰে, কম কৰি বনাব পাৰে অলপ চলপ। তাৰপিছত এইটো হৈছে সূৰ্যকে ষ্টাৰ কোম্পানীৰ। এতিয়া আমি এইটোত কি বনাই খাম আপোনালোকক দেখুৱাই আছো। প্ৰথমতে এইবাৰ আপোনালোকক এই বাজা বস্তুটো দেখুৱাম, ভালনে বেয়া। Play by TF card. এইটো আপোনালোকক দেখুৱাম। ইয়াতে আমি এটা বস্তু বনাই খাম, চাই থাকিব।
এইটো অন কৰিলো এইটো সুইচটো দিছো এইটো অন কৰিলো এইখন বস্তুখন এতিয়া আৰু গৰম হোৱা নাই ফেন চলি আছে ষ্টিলৰ বস্তু বুহাই দিলেহে গৰম হ'ব আৰু আপোনালোকক এটা কথা কওঁ ষ্টিলৰ বাহিৰে আন একো বস্তুৱে গৰম কৰিব নোৱাৰে অকল ষ্টিলৰ বাৰ্তনহে ইয়াত গৰম কৰিব পাৰে আলু চালু কাটি ৰেডি এবাৰ আমি মিমি বনাবলৈ ৰেডি এতিয়া সুইচটো অন কৰিম এইটো লাল অন এয়া চান হৈছে অলপ পাছত অতুল আহিব এতে বাঢ়াব পাৰে ইটো কমাব পাৰে আমাৰ ইয়াৰ এইটো হটটো দিয়া আছে আৰু ৱাটাৰৰ ইটো এয়া বাঢ়ি গেল এতিয়া হল নুমাম আমি খাম এইখিনিয়ে দেখাব লগা আছিল আৰু এইখিনিয়ে ক'ব লগা আছিল আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো আৰু আন এটি ভিডিঅ'লৈ লগ পাম বাই বাই টেষ্টি উঠিয়ে নাহিব